নাম্বাৰ্ড একাউণ্ট কি হয় এইটো কাৰণে একদম সুইচ বেংক ফেমাছ হয় সবতকৈ নাম্বাৰ্ড একাউণ্ট ক্ৰিমিনেল বা ব্লেক মানি থকা মানুহে পায় তো মানে গম নাপায় আনকি এমপ্লয়ীকেইজনেও গম নাপায় যে কাৰ বেংক বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি আহে ধৰক ছুইজাৰলেণ্ডত এনেকুৱা এটা বেংক আছে যিটো বেংকত নেকি যাৰ নেকি বহুত বেছি টকা আছে বা যাৰ নেকি ব্লেক মানি আছে তেখেতে সেই বেংকটোত জমা কৰে আচলতে সেইটো নহয় ধৰক ছুইজাৰলেণ্ডত যিমানবোৰ বেংক আছে সেইবিলাককে সুইচ বেংক বুলি কোৱা হয় আৰু এই সুইচ বেংক দুটা কাৰণত ফেমাছ হয় এটা হ'ল তেখেতসকলে মানে পুৰা সিক্ৰেসি মেইনটেইন কৰে আপোনাৰ ইনফৰমেশ্যন মানে কাকো নিদিয়ে আৰু সেকেন্ড কাৰণটো হ'ল নাম্বাৰ্ড একাউণ্ট এনেকুৱা হয় যে আপোনাৰ ডিটেইলছ নাথাকে আপোনাৰ নামটোও নাথাকে একো ডিটেইলছ আপোনাৰ শ্ব' নকৰে মাত্ৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো এগেইনষ্টতে ট্ৰেনজেকশ্যনটো হয় আৰু ইয়াৰ বিষয়ে আমি পিছলৈ ভালকৈ জানিম আৰু নাম্বাৰ্ড একাউণ্টৰ আৰু এটা খাছ কথা কৈ লওঁ যে তাত যিমানবোৰ সেই বেংকত এমপ্লয়ী থাকে তেখেতসকলেও সেই নাম্বাৰৰ এগেইনষ্টত কাৰ এইটো একাউণ্ট হয় একাউণ্ট হোল্ডাৰজনৰ কোনো ডিটেইলছ তেওঁলোকে একো গম নাপায় কিন্তু তাৰ যিজন ধৰক 2-3জনমান হায়াৰ ৰেংকৰ এমপ্লয়ী থাকে তেওঁলোকে একাউণ্টৰ বিষয়ে জানে যে সুইচ বেংক কি হয় কেনেকৈ তাত পইচা থ'ব পাৰি বা কোন মানুহে তাত পইচা থ'ব পাৰে এই গোটেই বস্তুবোৰ আজি বহলভাৱে জানিবলৈ চেষ্টা কৰোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু মঞ্জিল বুঢ়াক যদি আপোনালোকে ফ'ল' কৰা নাই ফেচবুকত যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক এতিয়া এইটো আপোনালোকে দেখা পাইছেনে টি চাৰ্টটাও বনাই আনিলোঁ যাতে মানে ব্লগিং কৰা হয় মাজে মাজে ব্লগিং কৰোঁতে এই টি চাৰ্টটো বোলো পিন্ধি ল'ম তেতিয়া দেখিলে মানে সাবস্ক্রাইব বা ফলো কৰি ল'ব এইটো কাৰণে বনাই ল'লো আজি বোলো সেইটো পিনিয়ে ভিডিঅ'টো আৰম্ভ You can keep your money here and no questions will be asked. Its clients were involved in torture, drug trafficking, money laundering, corruption and other serious crimes. ছুইজাৰলেণ্ড চৰকাৰে 1713 চনত মানে ধৰি লওক আজিৰ পৰা 300 বছৰ আগতে আইন এখন উলিয়ালে যিখনত নেকি তেওঁলোকে কৈছে যে যিকোনো কাৰণতে হওক তেওঁলোকে বেংকৰ একাউণ্ট হোল্ডাৰ কিজন যে থাকে সেই হোল্ডাৰৰ মানে কোনো ইনফৰমেশ্যন শ্বেয়াৰ নকৰে তাৰপিছত আকৌ দিন বাগৰি গৈ থাকিল তাৰপিছত 1934 চনত আকৌ এখন আইন আনিলে সেই বেংকৰ এমপ্লয়ী যে কিবা কাৰণতো সেই মানুহজনৰ ইনফৰমেশ্যন বেলেগ দেশক হ'লেও দিয়ে তেতিয়াহ'লে তেওঁৰ ওপৰত 5 বছৰ টোটেল 5 বছৰ জেল হ'ব ছুইজাৰলেণ্ডখন পলিটিকেলি পুৰা নিউট্ৰেল দেশ হয় আৰু 1501 চনৰ পৰা তেওঁলোকে কোনো যুদ্ধতে লিপ্ত নাই আনকি আপোনাৰ কোল্ড ৱাৰ হওঁতেনো তেওঁলোকে ইউনাইটেড আমেৰিকা বা সোভিয়েট ৰাছিয়াৰ লগত কাৰো ফালে হৈ পেলাই যুদ্ধ নকৰিলে আনকি দ্বিতীয় বিশ্বযুদ্ধটো তেওঁলোকে মানে ক'বলৈ গ'লে পলাই থাকিলে কাৰো লগত মানে নাই নিউট্ৰেল হৈ থাকিব বিচাৰে আৰু সেইবাবে এই দেশখনৰ অৰ্থনীতি বহুত ষ্টেবল হয় মানে মুদ্ৰাস্ফীতি বুলি কোৱা হয় সেইটো তেওঁলোকৰ বেলেগ দেশৰ তুলনাত মানে বহুত কম হয় এতিয়া ধৰক এতিয়া কৰোণাৰ সময়তে বেলেগৰ এতিয়া ইণ্ডিয়াই হওক বা বেলেগ দেশৰ 8-9% মানে ইনফ্লেশ্যন হ'ল কিন্তু তেওঁলোকৰ মানে 2.5% মানহে ইনফ্লেশ্যন হ'ল আৰু তেওঁলোকৰ যিটো কাৰেঞ্চি হয় যেনেকৈ আমাৰ ৰুপে তেনেকৈ তেওঁলোকৰটো ফ্ৰেংক বুলি কোৱা হয় সেই ফ্ৰেংক যিটো কাৰেঞ্চি হয় সেইটো বহুত প্ৰিমিয়াম কাৰেঞ্চি বুলি ধৰা হয় যেনেকৈ $1 এতিয়া আপোনাৰ 81-82 টকামান হৈ আছে তেনেকৈ 1 ফ্ৰেংকত আপোনাৰ প্ৰায় এতিয়া 92 টকামান হৈ আছে ভাবি চাওকচোন ডলাৰতকৈ ইয়াৰ বহুত বেছি হৈ আছে মানে 2000 চনৰ পৰা যদি আপুনি তেওঁলোকৰ ইনফ্লেশ্যন ৰেটটো চাবলৈ যায় তেতিয়াহ'লে পইণ্টতহে বাঢ়িছে বা মাইনাছ কিন্তু 1-2% কেতিয়াবাহে বাঢ়িছে ইমান মানে তেওঁলোকৰ ইনফ্লেশ্যনটো ইমান নহয় ইমানেই অৰ্থনীতি ষ্টেবল হয় আৰু যাৰ বাবে মানুহে তাত পইচা থ'বলৈ মানে সেই বেংকত সুইচ বেংকত পইচা থ'বলৈ বিচাৰে কাৰণ তেওঁলোকৰ অৰ্থনীতি ষ্টেবল আমাৰবিলাকৰ কি হয় কেতিয়াবা অৰ্থনীতি বহুত ডাউন হৈ যাব পাৰে যাৰ কাৰণে পইচাটো আপোনাৰ মানে পইচাৰ মূল্য বহুত কমি আহিব পাৰে বহুত দেশৰ মানুহে সুইচ বেংকত পইচা থ'বলৈ বিচাৰে এতিয়া কথা হ'ল যে এই সুইচ বেংকত সাধাৰণ মানুহে পইচা থ'ব পাৰে নাই মানে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকে পইচা থ'ব পাৰে নাই নে অকল ক্ৰিমিনেল বা ব্লেক মানি থকা মানুহে পাৰে এতিয়া যদি সাধাৰণ মানুহে থ'বলৈ হয় তেতিয়াহ'লে তেওঁৰ ওচৰত 10 লাখ সুইচ ফ্ৰেংক থাকিব লাগিব এতিয়া আজিৰ ডেটত চাবলৈ গ'লে 10 লাখ সুইচ ফ্ৰেংক যদি ইণ্ডিয়ান ৰুপি হিচাপে আপুনি চায় প্ৰায় 9.30 লাখ টকাৰ ওপৰত থাকিব লাগিব তেতিয়াহে পাৰিব এতিয়া চাবলৈ গ'লে এজন মানুহ এতিয়া সাধাৰণ হয় নহয় এতিয়া আপোনালোকে নিজেই চাই লয় তেতিয়াহ'লে ভাবি চাওক কিমান হাই প্ৰফাইল মানুহে টকা জমা কৰে সেকেন্ড ষ্টেপ হ'ল এই মানুহজনৰ বয়স 18 বছৰ হ'ব লাগিব তাৰপিছত তেওঁৰ এখন ভেলিড পাছপোৰ্ট থাকিব লাগিব যিখনৰ আৰু ধৰক 6 মাহলৈকে ভেলিডিটি থকা পাছপোৰ্ট থাকিব লাগিব তাৰপিছত আহিলে তেখেতৰ বায়োডাটা জমা দিব লাগিব বায়োডাটাৰ লগতে ক'ত কাম কৰে কি কাম কৰে তেওঁৰ স্কিল কিমান আছে এক্সপিৰিয়েঞ্চ কিমান আছিলে বা তেওঁৰ এই 10 লাখ যিটো ফ্ৰেংক সুইচ ফ্ৰেংকটো আছে যে এইটো ক'ৰ পৰা আহিলে কেনেকৈ মানে ঘটিলে সেইখিনিও ডিটেইলছ দিব লাগিব আৰু এই জেনেৰেল একাউণ্টৰ কাৰণে এটাই সুবিধা যে আপুনি এইটো ঘৰতে বহি মানে একাউণ্টটো খুলিব পাৰিব মানে ইয়াৰ কাৰণে আপুনি বেংকলৈ যাবলগীয়া কোনো দৰকাৰ নাই কিন্তু ঘৰতে পাৰি যদিও মানে আগৰ তুলনাত আজিকালি মানে আপুনি সুইচ বেংকত একাউণ্ট খোলাটো বহুত টাফ হৈ গ'ল
মানে যেহেতু মানে বেলেগ দেশো বহুত প্ৰেছাৰ দি থাকে এতিয়া আমি জানো যে নাম্বাৰ্ড একাউণ্ট কি হয় এইটো কাৰণে একদম সুইচ বেংক ফেমাছ হয় সবতকৈ নাম্বাৰ্ড একাউণ্টৰ কাৰণে এই নাম্বাৰ্ড একাউণ্টৰ কাৰণে ছুইজাৰলেণ্ড মানুহজন এবাৰ হ'লেও যাবই লাগিব বাকী জেনেৰেল একাউণ্টৰ নিচিনা বাকী ডকুমেণ্টছখিনি ধৰক লাগিবই আৰু ইয়াত মানে এই নাম্বাৰ্ড একাউণ্টখিনি বিশেষকৈ যিখিনি শক্তিশালী ক'বলৈ গ'লে পাৱাৰফুল মানুহ বা আৰবপতি কোটিপতিও ক'লেও ভুল হ'ব মানে আৰবপতিসকলেহে তাত পইচা জমা কৰিব পাৰে বুলি ক'ব পাৰি এই নাম্বাৰ্ড একাউণ্টত আপোনাৰ চিক্ৰেচি মেইনটেইনটো বহুত বেছি হাই মানে তাৰ মানে ইয়াত যদি কিবা কাৰণত দিও দিয়ে নাম্বাৰ্ড একাউণ্টত মানে ভুলতো উলিয়াব নোৱাৰে মানুহজনৰ কোনো ডিটেইলছ নাথাকে মানুহজনৰ নাম নাথাকে মাত্ৰ এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো ক'বলৈ গ'লে এটা কোড আৰু এটা ডিজিট থাকিব কেইটামান ডিজিট থাকিব সেই নাম্বাৰটো এগেইনষ্টতে গোটেই ট্ৰেনজেকশ্যনবিলাক হৈ থাকে আৰু তাত কোনো মই আগতে কোৱা নিচিনাকৈ কোনেও মানে গম নাপায় আনকি এমপ্লয়ীকেইজনেও গম নাপায় যে কাৰ এইটো একাউণ্ট হয় তেনেকৈ খুলি নিদিয়ে পূৰা প্ৰপাৰ ভেৰিফিকেশ্যন কৰে জেনেৰেল একাউণ্টখিনি খোলা হয় তেনেকৈতো ভেৰিফিকেশ্যন কৰিবই সেইখিনিতো লাগিবই লগতে মানে মানি লণ্ডাৰিঙত জড়িত আছে নি বা স্মাগলিং বা ধৰক ব্লেক মানি হয় নেকি যিখিনি সন্ত্ৰাসবাদীলৈ পইচা পঠিওৱা মানে সন্ত্ৰাসবাদীক বহুত ফাণ্ড ট্ৰান্সফাৰ কৰে ন তেনেকুৱা লগত জড়িত নেকি এইবিলাক চব চাই ভেৰিফিকেশ্যন কৰাৰ পিছত যেতিয়া খুলি যাব তাৰপিছত সেই একাউণ্টটোৰ বিষয়ে আপুনি চৰকাৰে বিচাৰিলেও তেওঁৰ বিষয়ে কোনো ইনফৰ্মেশ্যন নাপায় যিহেতু একাউণ্টটো গম পাইছে বহুত হেভি একাউণ্ট তেতিয়া ইয়াৰ খৰচো বহুত হ'ব এতিয়া খৰচবোৰ আপোনালোকে এবাৰ শুনিলে আৰু নেকি নাম্বাৰ্ড একাউণ্ট আছে তেতিয়া তেওঁৰ বছৰি প্ৰায় 25,000 টকাকৈ মানে চাৰ্জ দিব লাগে মেইনটেনেঞ্চ যিটো চাৰ্জেছ থাকে আকৌ ছেকেণ্ড হ'ল মানুহজন যদি বাহিৰৰ হয় মানে ছুইজাৰলেণ্ড নহয় বাহিৰৰ হয় তেতিয়াহ'লে তেওঁ নন ৰেচিডেঞ্চিয়েল চাৰ্জেছ দিব লাগে ষ্টেটমেণ্ট উলিওৱাৰ বাবদ মানে কিবা এটা নমিনেল চাৰ্জ এটা লয় কিন্তু তাত ওলোটা মানে বেংকৰ ষ্টেটমেণ্ট বেলেগক নিদিবৰ বাবে তেওঁলোকে চাৰ্জেছ লয় নাম্বাৰ্ড একাউণ্টত কোনো চেক বুক দিয়া নহয় কাৰণ চেক বুক দি দিয়াৰ লগে লগে যিটো তেওঁলোকৰ চিক্ৰেচি সেইটোতো মেইনটেইন হৈ নাথাকিব ন চেক বুকততো ডিটেইলছবোৰ ওলাই থাকে সেইকাৰণে তেওঁলোকে ট্ৰেভেলাৰ চেক ইউজ কৰে ট্ৰেভেলাৰ চেক এনেকুৱা হয় যি নেকি অলৰেডি মানে প্ৰিণ্টেড থাকে ক'বলৈ গ'লে আপোনাৰ যিমানটো এমাউণ্ট হয় সেই এমাউণ্টটো তাত অলৰেডি থাকিব আৰু কালে দিব কি কথা টোটেলি এটা অলৰেডি প্ৰিণ্টেড হয় সেইটো আপুনি গৈ জমা দিলেই হ'ল আৰু এই ট্ৰেভেলাৰ চেকৰ বাবে তেওঁলোকে 1% চাৰ্জেছ কৰে যিটো এমাউণ্ট আপুনি দিব তাৰ পৰা 1% চাৰ্জেছ কৰে এতিয়া চবতকৈ ইণ্টাৰেষ্টিংটো হ'ল যে এই নাম্বাৰ্ড একাউণ্টৰ লগত ছেফ ডিপ'জিট বক্স এটাও দিয়া হয় যিটো নেকি যিবিলাক স্পেচিয়েল মানুহ হয় তেওঁলোকক দিয়া হয় চবকে দিয়া নহয় স্পেচিয়েল মানুহখিনিক দিয়া হয় তাৰ কাৰণে তেওঁলোকৰ চাৰ্জেছবোৰ শুনক আৰবপতিবিলাকে তেওঁলোকৰ সম্পত্তি অকল পইচাটো থোৱা নাযায় ন বেংকত তেওঁলোকৰ সম্পত্তি হীৰা সোণৰ পৰা ধৰি লৈ তেওঁলোকে জমা কৰিব পাৰে সেইখিনি থ'বৰ কাৰণে তেওঁলোকে ছেফ ডিপ'জিট বক্স এটা প্ৰভাইড কৰে এই ছেফ ডিপ'জিট বক্সবোৰ এনেই বেংকত য'তে ত'তে ৰখা নহয় আমাৰবিলাকত যেনেকৈ বেংকতে থাকে তেনেকৈ বেংকতে নাথাকে এইবিলাক তেওঁলোকে কি লোকেশ্যনবিলাক লৈছে পাহাৰৰ কিছুমান ক'বলৈ গ'লে সুৰংগ পাহাৰৰ কিছুমান ভিতৰুৱা এলেকাত মানে তেওঁলোকে সেই ছেফ ডিপ'জিট বক্সবোৰ ৰাখে আৰু তাত কি কৰিছে ছেফ ডিপ'জিট বক্সত যাতে যোন গৈ পাই যাব নোৱাৰে যোনে গুচি যাব পাৰে ন ৰাস্তা থাকিলে এতিয়া ৰাস্তাটোকে কাটি থৈ দিছে যাতে কোনো গৈ তাত গৈ নাপায়গৈ আৰু তালৈ যাবৰ বাবে তেওঁলোকে হেলিকপ্টাৰ ইউজ কৰে হেলিকপ্টাৰেদি তাত গৈ তেওঁলোকে বস্তুবোৰ ৰাখেগৈ আৰু এই ছেফ ডিপ'জিট বক্স থকা একাউণ্ট হোল্ডাৰখিনিয়ে 4 পৰা 5 কোটি টকা মানে চিকিউৰিটি মানি দিব লাগে তেতিয়াহ'লে ভাবি চাওকচোন সেই একাউণ্টটো কেনেকুৱা মানে সেই একাউণ্টৰ ভিতৰত কিমান হেভি সম্পত্তি আছে বা কিমান পইচা আছে সেই বেংকত পইচা যেতিয়া থ'ব আপুনি বা কিবা এটা থ'ব ইণ্টাৰেষ্টটো পায় নাই যেনেকৈ আমাৰ বেংকবিলাকত আমি যদি ছেভিংছতে হওক বা ফিক্সড ডিপ'জিটে হওক আমি যদি পইচা থওঁ তেতিয়া কিবা এটা ইণ্টাৰেষ্ট পাওঁ কিবা এটা পাওঁ আৰু ক'বলৈ গ'লে কিন্তু তাত ওলোটা তাত আপুনি -0.25%ৰ পৰা -0.75%লৈকে আপুনিহে বেংকক দিব লাগে কিন্তু তেওঁ বুলিও যিজন একাউণ্ট হোল্ডাৰ হয় তেওঁ প্ৰফিটতে থাকে কাৰণ 92 ৰুপিজ হৈ আছে মানে ষ্টেবল হয় কাৰণে মানে ইয়াৰ তুলনাত আপুনি প্ৰফিটতে থাকিব যিমানখিনি আপুনি তাত চাৰ্জেছ দিয়ে তাৰপিছতো মানুহজন প্ৰফিটতে থাকে সেইকাৰণে ছুইচ বেংকত পইচা থ'বলৈ মানুহে বিচাৰে এতিয়া ধৰিলোঁ যিজন একাউণ্ট হোল্ডাৰ হয় ছুইচ বেংকৰ একাউণ্ট হোল্ডাৰ তেখেত যদি কিবা কাৰণত ঢুকালে তেতিয়া তেওঁৰ পইচাখিনি কি হ'ব তেওঁৰ সম্পত্তিখিনি কি হ'ব তেনেকুৱা ক্ষেত্ৰত ছুইচ বেংকে মানে কোনো কণ্টেক্ট নকৰে বেংকটোৰ ফালৰ পৰা কোনো ধৰণৰ ফোনৰ যোগাযোগেই হওক বা সেই দেশখনলৈ গৈও কাকো কণ্টেক্ট নকৰে কাৰণ কণ্টেক্ট কৰিবলৈ যোৱাৰ লগে লগে তেওঁৰ চিক্ৰেচিটো মেইনটেইন নহ'ব কাৰণ মানুহজনৰ বিষয়ে গম পাই যাব
সেই দেশত যদি মানুহজনক বিচাৰি আছে মানুহজনক বিচাৰি পাই যাব যে এইজনেই সেইজন মানুহ সেইকাৰণে তেওঁলোকে বেংকৰ ফালৰ পৰা কোনো কণ্টেক্ট নকৰে কিন্তু এতিয়া ৰুলটো অলপ সলনি কৰিলে এতিয়া আকৌ বেলেগ কৰিলে যে যদি সেই একাউণ্টত 10 বছৰ কোনো ট্ৰেনজেকশ্যন হোৱা নাই তেতিয়া তেওঁলোকে একাউণ্টটো ব্লক কৰি দিয়ে আৰু যদি নমিনি থাকেতো কথা নাই নমিনিলে পইচা পাতি যি আছে সব ট্ৰান্সফাৰ হৈ গুচি যায় এতিয়া সুইচ বেংকত একাউণ্টটো খুলিলে কেনেকৈ চাৰ্জেছ লয় সেইখিনিও গম পালোঁ মানুহজন ঢুকালেও কেনেকৈ পইচা কোনে পায় সেইখিনিও গম পালোঁ এতিয়া এই সুইচ বেংকত এই হাজাৰ কোটি টকা কেনেকৈ নিয়ে কেনেকৈ থয় এতিয়া আপুনি ইণ্ডিয়াৰ পৰা যদি হাজাৰ কোটি টকা আপুনি গৈ সুইচ বেংকত থ'বলৈ যায় তেতিয়াহ'লেতো আপোনাৰ মানে ইনকাম টেক্সৰ মানুহ আহি আপোনাৰ ঘৰ পাই যাব বা আপোনাৰ ওপৰত নজৰ দি থাকিব যে ইমান কাৰণ ধৰি লওক আপুনি 1 কোটি টকা যদি ইনকাম কৰিছে আপুনি লিগেলি যদি 1 কোটি টকা ইনকাম কৰিছে তেতিয়া প্ৰায় 30 লাখ মান টকা আপুনি টেক্সেই দিব লাগিব যাৰ বাবে মানুহে বহুত মানে দিবলৈ নিবিচাৰে ইমান বেছি টেক্স তাৰ বাবে তেওঁলোকে দুটা মেথডত পইচা থোৱাৰ ব্যৱস্থা কৰে এটা হ'ল মানি লণ্ড্ৰিং আৰু ছেকেণ্ডটো হ'ল হাৱালা এতিয়া আমি জানো যে মানি লণ্ড্ৰিং কৰি কেনেকৈ পইচাটো তাত থ'ব পাৰে মানি লণ্ড্ৰিং শব্দটো শুনাৰ লগে লগে আমাৰ মানে ধৰক যিবোৰ হোটেল চোটেললৈ গ'লে শুনে ন লণ্ড্ৰিত দিয়া হ'ল আপোনাৰ কাপোৰ বা ক'ৰবাত আপুনি লণ্ড্ৰিত দিছে আপোনাৰ নিজৰ কাপোৰ এনেকৈ শব্দটো আমি শুনা পাওঁ এতিয়া সেই বস্তুটোৱে ইয়াতো অকণমান ক'ব পাৰি একেধৰণে মানে কাপোৰ ধোৱা নিচিনাই আপোনাৰ যিখিনি ব্লেক মানি আছে সেই ব্লেক মানিখিনি ক'বলৈ গ'লে ধুই মেলি হোৱাইট মানি কৰে এতিয়া হোৱাইট মানি কেনেকৈ কৰিব তাৰ বাবে তেওঁলোকে কি কৰে মানে মই এটা থুলমূল এটা উদাহৰণ দিছোঁ বহুত কাৰণ বহুত বেলেগ তৰিকা আছে এটা এনেকুৱা তৰিকা আছে ধৰক মানুহ এজনে ধৰি ল'লে এক্স নামৰ মানুহ এজনে গান ছাপ্লাই কৰে মানে গানৰ বিজনেছ কৰে পিষ্টলৰ কথা কৈছোঁ পিষ্টলৰ বিজনেছ কৰে বা ড্ৰাগছৰ বিজনেছ কৰে স্মাগলিং কৰে তেনেকুৱা বিজনেছ কৰি তেওঁ বহুত টকা ইনকাম কৰে তেতিয়া সেই টকাটো তেওঁতো ডাইৰেক্ট শ্ব' কৰিব নোৱাৰে ডাইৰেক্ট দেখুৱাব নোৱাৰে মানুহৰ ওচৰত বা ডাইৰেক্ট খৰচো কৰিব নোৱাৰে কাৰণ ধৰা পৰি যাব তেতিয়া তেওঁ কি কৰে মিছামিছি এটা বিজনেছ ষ্টাৰ্ট কৰি দিয়ে বা কোম্পানী এটা খুলিলে সেইটোত তেওঁৰ কোনো মতলব নাই যে বিজনেছটো ৰানিং হৈছে নে নাই হোৱা বা চেল হৈছে নাই কোনো তেওঁ মতলব নাই তেওঁ কি কৰে এই টকাখিনি তাত সোমোৱাই দিয়ে তেতিয়া দেখুৱাই যে সেই বিজনেছটোৰ পৰা বহুত ইনকাম হৈছে সেই বস্তুটো দেখুৱাই দিয়ে আৰু যাৰ কাৰণে সেই পইচাটো বাহিৰলৈ উলিয়াই নিব পৰা হৈ যায় আৰু সেইটো তেতিয়া হোৱাইট মানি হৈ যায় ছেকেণ্ডেৰী যিটো বিজনেছ খুলিলে সেইটোৰ পৰা কিন্তু অহা নাই কিন্তু দেখুৱাই এইটো টাইপত যে এই ছেকেণ্ডেৰী বিজনেছটোত তেওঁ বহুত বেছি প্ৰফিট হৈছে য'ৰ পৰা নেকি তেওঁ ইমান ইনকাম হৈছে তাৰপিছত সেই টকা আকৌ তেওঁলোকে কি কয় যদি বেংকত থ'লে নথ'লেও তেনেকুৱা কিছুমান দেশ আছে যিবোৰ দেশত নেকি নিজৰ খেতি বাতি নাই নিজৰ দেশত কোনো ইণ্ডাষ্ট্ৰি নাই তেওঁলোকৰ অৰ্থনীতি দুৰ্বল তেনেকুৱা দেশ কিছুমান আছে যি সেই দেশখিনিক টেক্স হেভেন কাণ্ট্ৰি বুলি কোৱা হয় মানে তেওঁলোকৰ টেক্সৰ পৰিমাণ টেক্সটো বহুত কম লয় এনেই চাবলৈ গ'লে আমি বাহিৰৰ এখন দেশে আমেৰিকাৰ কোনোবা এটা কোম্পানীয়ে যদি ইণ্ডিয়াত কাম এটা কৰিবলৈ আহে তেওঁলোকৰ টেক্সটো বহুত লোৱা যায় বা আমিও যদি আমেৰিকাত কিবা এটা বিজনেছ কৰিবলৈ যাওঁ তেতিয়াহ'লে টেক্সটো মানে ফৰেনাৰখিনিৰ পৰা বহুত বেছি লোৱা যায় কিন্তু সেই টেক্স হেভেন কাণ্ট্ৰিখিনি যিবিলাক সেই তেনেকুৱা দেশ আছে সেই দেশবিলাকে মানে টেক্সটো বহুত কম লয় আৰু তেওঁলোকৰ তাত এই যিখিনি মানে গান ছাপ্লাই বা স্মাগলিং কৰা মানুহখিনিয়ে তেওঁলোকৰ হোৱাইট মানিটো পইচাটো গৈ বা এই পইচাটো স্মাগলিং কৰা পইচাটো ডাইৰেক্ট গৈ বিজনেছ খুলি দিয়ে যিখিনি বিজনেছ ইয়াৰ নিচিনা সেম তেওঁলোকৰ মানে ক'বলৈ গ'লে দামী বিজনেছ সেই যিটো বিজনেছত তেওঁলোকৰ কোনো মানে চেল হৈছে নাই এমপ্লয়ি আছে নাই সেইবোৰ মতলব নাই বিজনেছটো চলিছে নাই মতলব নাই জাষ্ট মানে ব্লেক মানিটো হোৱাইট কৰিবৰ কাৰণে তেনেকুৱা কিছুমান তেওঁলোকে কোম্পানী খুলি লয় আৰু সেই কোম্পানীৰ পৰা বেলেগ কোম্পানীলৈ ট্ৰান্সফাৰ কৰে বেলেগ কোম্পানীৰ পৰা বেলেগ কোম্পানীলৈ তেনেকৈ ট্ৰান্সফাৰ হৈ আপোনাৰ চুইচ বেংকত গৈ পইচাটো সোমাই যায় আৰু টেক্স হেভেন কাণ্ট্ৰি বুলি যিবিলাক দেশক কৈছোঁ সেইবিলাক দেশে কোনো দেশক তেওঁলোকৰ ট্ৰেনজেকশ্যন হিষ্ট্ৰী মানে শ্বেয়াৰ নকৰে নিদিয়ে মানে তেওঁলোকে ক'ত কি খৰচ কৰিছে এইবিলাক কাকো নিদিয়ে সৰু দেশ হয় সেই দেশবিলাকৰ ভিতৰত আপোনাৰ আছে মৰিচিয়াছ পানামা বুলি এখন আছে বাৰ্মুডা তেনেকৈ বহুত দেশ আছে যিবিলাক সৰু আইলেণ্ডত থাকে মানে তেনেকুৱা কিছুমান দেশ আছে তেনেকুৱা দেশে তেওঁলোকে পইচাটো ঘূৰাই পকাই নি চুইচ বেংকত গৈ পইচা পোৱাই দিয়ে এতিয়া এনেকুৱা ক্ষেত্ৰত আমি বিজয় মালিয়াক ক'ব পাৰোঁ বিজয় মালিয়াই ফ্ৰড কৰিলে বেংকৰ লগত হাজাৰ কোটি টকা প্ৰায় কিমান 9,000 কোটি টকা তেওঁ বেংকৰ পৰা উঠালে SBI চবতকৈ বেছি SBI বেংকৰ পৰা উঠালে SBI পৰা উঠালে মানে চব বেংকৰ পৰা মানে পইচা উঠাই যে দেখুৱালে যে মই এনেকুৱা এটা বিজনেছ কৰিম এই বিজনেছটোত মানে পইচাটো ফচাম মানে পইচাটো ইনভেষ্ট কৰিম কিন্তু তেওঁ হয়তো চাগে সেই তেনেকুৱা যিবিলাক দেশ আছে মৰিচিয়াছ নিচিনা দেশত গৈ সেইটো
বিজনেছত পইচাটো লগাই পেলাই ছুইচ বেংকলৈ পইচা পঠিয়াই দিলে আৰু বেংকে যেতিয়া আপোনাৰ ছাৰ্ভে কৰিবলৈ আহিছে তাত দেখুৱাইছে যে এইটো বিজনেছ নচলিলে, এইটোতো ৰানিং নহ'লে, এইটো বিজনেছ আমাৰ মানে লোকচানত গুচি গ'ল, যাৰ কাৰণে আমি পইচাটো দিব পৰা নাই। তেনেকুৱা এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে তেওঁ গৈ ইমান হাজাৰ কোটি টকা গৈ ছুইচ বেংকত ৰাখি দিলে চাগে, ৰাখি দি তেওঁ গৈ এতিয়া ইংলেণ্ডত লুকাই আছে। লোন লৈ বহুতে এনেকুৱা ধৰণৰ ফ্ৰডো কৰে। কেছ টকা ইফালৰ পৰা সিফালে মানে ফিজিকেলি টকা ইফালৰ পৰা সিফালে কৰিবলৈ আৰু এটা উপায় হ'ল হাৱালা। এতিয়া হাৱালা হ'ল এটা পাৰ্টি বুলি ক'ব পাৰি, যিটো পাৰ্টি নেকি কোনো ৰেজিষ্ট্ৰেশ্যন নাথাকে, কোনো অফিচিয়েলি একো নাথাকে, তেওঁলোকে মাত্ৰ এটা বিশ্বাসত কাম কৰে, যিটো বিশ্বাসত নেকি গোটেই পৃথিৱীতে তেওঁলোকৰ কানেকশ্যন আছে। যেনেকৈ ছলমান খান, শ্বাহৰুখ খানহঁতৰ কথাই কওঁ, যদি তেওঁলোকে ছুইচ বেংকত 20 কোটি টকা এটা জমা কৰিব বিচাৰে, তেতিয়া কি কৰিব, তেওঁ হাৱালাক গৈ পেলাই 20 কোটি টকাটো জমা দিব, ছুইজাৰলেণ্ডৰ এই ৱাই নামৰ মানুহজনক দি দিব লাগে। তেতিয়া তেওঁলোকে কি কৰিব, ছুইজাৰলেণ্ডত থকা হাৱালা পাৰ্টিয়ে তেওঁক 20 কোটি টকা, ৱাই নামৰ মানুহজনক 20 কোটি টকা দি দিব। কিন্তু এই জমা কৰোঁতেনে ছলমান খানক এটা পাছৱৰ্ড দিব, যে এই পাছৱৰ্ডটো তেওঁক দিব, আৰু তেওঁক যেতিয়া পইচাটো কালেক্ট কৰিব, কালেক্ট কৰাৰ আগত পাছৱৰ্ড বিচাৰিব, সেই পাছৱৰ্ডটো যদি ছেইম হৈ যায়, মিলি যায়, তেতিয়া সেই 20 কোটি টকাটো দি দিয়ে। মাত্ৰ কেইটকামান কমিশ্যনৰ বদলি এই কামটো হয়, আৰু এইটো গোটেই পৃথিৱী বিয়পি আছে। এইটোৰ দ্বাৰা ইণ্ডিয়াতে হওক বা বেলেগ দেশত যে আতংকবাদী এটেকবোৰ হয়, যাৰ কাৰণে ফাণ্ডিং, কাৰণ আতংকবাদী এটেক হৈছে মানে আপুনি পইচা লাগিব, পইচাটো যে আহে এই হাৱালা থ্ৰুৱেদি আহে, মানে বেলেগ মানুহে বেলেগ দেশৰ পৰা, পাকিস্তানৰ পৰা হওক, ইণ্ডিয়াত যিবোৰ দেশত দ্ৰোহী মানুহ থাকে সেইবিলাকৰ হাতলৈ হাৱালাৰ থ্ৰুৱেদি পইচা আহিলে তেওঁলোকে আমাৰ ইণ্ডিয়াত হওক বা বেলেগ দেশত সন্ত্ৰাসবাদী এটেক। ভিডিঅ'ৰ লাষ্টত আমি এটাই কথা জানিবলৈ চেষ্টা কৰোঁ যে ছুইচ বেংকে কোনো কাৰণতে কাকো মানে ইনফৰমেশ্যন শ্বেয়াৰ নকৰে নেকি? সৰু সুৰা ধৰক যিবিলাক মানে কয় কৰ ফাঁকি দি তাত গৈ পইচা জমা কৰিছে, তেনেকুৱা ক্ষেত্ৰতো সিহঁতে ভুলতো মুখ নোখোলে কোনো কাৰণতে। যদি মানুহজন মানি লণ্ড্ৰিঙত জড়িত, স্মাগলিং বা টেৰৰিষ্টক ফাণ্ডিং কৰাৰ লগত জড়িত, তাকো এইটো আগতেতো সেইটোও নাছিলে, কাৰণ আগতে যিকোনো পৰিস্থিতিতে তেওঁলোকে কোনো ইনফৰমেশ্যন শ্বেয়াৰ নকৰে। কিন্তু এতিয়া মানে বেলেগ চবেইতো বেলেগ দেশৰ সেই তেনেকুৱা ৰুল নাই, যেতিয়া চব দেশে মানে প্ৰেছাৰ দিয়াত তেওঁলোকে এইকণ অকণমান ঢিলা কৰি দিছে, যাৰ কাৰণে এইকেইটা ইনফৰমেশ্যনটো শ্বেয়াৰ কৰে, কিন্তু তেওঁৰ পইচা কিন্তু শ্বেয়াৰ নকৰে, মানে পইচাটো তেওঁলোকে ব্লক কৰে। এইটোৱে আজি ছুইচ বেংকৰ ওপৰত এটা ভিডিঅ' আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, ফ'ল' কৰা নাই যদি ফ'ল' কৰক, আৰু মঞ্জিল বৰুৱা 2.0 চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। বাই বাই।